এভৰিৱান আজি আপোনালোকক দেখুৱাম মই মুখত কলা দাগ কেনেকৈ গুচাব পাৰি যদি আপোনালোকৰ মুখত ছানবাৰ্ণ হৈছে ৰ'দত ওলাওতে সূৰ্যই পুৰিছে তেতিয়া হলে আপোনালোকে এইটো ফেস পেক লগালে বহুত উপকৃত হ'ব ইফালে বেসন আছে আৰু ইফালে গাখীৰটো মই গৰুৰ গাখীৰ লৈছো আপোনালোকৰ ওচৰত যদি গৰুৰ গাখীৰ নাই আমুল তাজাও ল'ব পাৰে আৰু ইয়াতে আছে কল আৰু এইটো হালধি হয় এইটো মই ফ্লিপকাৰ্টৰ পৰা অৰ্ডাৰ কৰি আনিছো আৰু ইফালে হানি হয় তো মই কেনেকৈ এইটো ফেস পেক বনাও আপোনালোকে চাই লওক আৰু ঘৰত এবাৰ ট্ৰাই কৰিব খুব ভাল ৰিজাল্ট পাব মই তেনেকৈ ইউজ কৰিছো বহুত ভাল ৰিজাল্ট পাইছো সেইকাৰণে আপোনালোকক এই ৰেমেডিটো মই দিছো নাই আমাৰ যেটো খোৱা হালধি হেতু দিব পাৰে কলটো এনেকৈ মই অকনমান এনেকৈ সাচি লম বেছি কল দিব নালাগে অলপ দিলেই হৈ যায় কলৰ ভিতৰত থকাখিনি দিব নালাগে কলৰ ওপৰত জাস্ট এইখিনি দিলেই হৈ যাব বেসন দিম মই 4 চামুচেৰে 2 চামুচ হালধি বেছি দিব নালাগে 1 চামুচৰ একদম কম দিব মানে আধা চামুচ দিব হানিটো পুৰা 1 চামুচ দি দিব ফুলকে প্ৰয়োজন অনুসৰি লৈ ল'ব আপোনালোকক যদি বেছিকে প্ৰয়োজন হয় তেতিয়া বেছিও ল'ব পাৰে কোনো অসুবিধা নাই আৰু গাখীৰটো পৰ হৰখিনি দিছো মই গাখীৰ দিলেও হৈ যায় আৰু এইটো মই হৰখিনি দিছো এইটো ভাল কৰি মিক্স কৰিব এবিলাক ঘৰতে তৈয়াৰ কৰা বস্তুবিলাক মুখত লগালে কোনো সাইড ইফেক্ট নকৰে স্কিনটো ভালৰ ভালে থাকে বজাৰত বিভিন্ন ধৰণৰ বস্তু পায় কিনিবৰ কাৰণে বজাৰৰ বস্তুটোতো বহুত কেমিক্যাল দিয়া থাকে এবিলাক বস্তু ইউজ কৰিলে মুখখন বেছিহে বেয়া হয় তো ঘৰত যদি এবিলাক বনাই কিনে আপুনি মুখত লগাব পাৰে তেতিয়া হলে বহুত সুফল পোৱা যায় ভালকে মিক্স কৰিব এতিয়া মই এই পেকখিনি মুখত লগাম মুখখন ভালকে সফা কৰি আপুনি ফেস ওয়াশ দি প্ৰথমে ধুই ল'ব তাৰ পিছত এইখিনি লগাব লগোৱাৰ পিছত আপুনি ফেস ওয়াশ কৰি দিব নালাগে তো ফেস ওয়াশ নকৰাকে আজি দিনটো পুৰা এনেকৈ ৰাখি দিব কাইলেহে আপুনি ফেস ওয়াশ কৰিব আৰু এইখিনি আপুনি চামুচখনৰেও লগাব পাৰে ব্ৰাছেৰেও লগাব লাগে হাতেৰে লগালে মানে কি হয় কিছুমান জায়গাত নালাগিব পাৰে হেতু কাৰণে মই চামুচৰ পৰা পলে এনেকৈ দি দিম ব্ৰাছেৰেও লগাব পাৰে কোনো অসুবিধা নাই ব্ৰাছেৰে মই ইমান কমফৰ্টেবল নাপাওঁ হেতু কাৰণে মই চামুচেৰে লগাম ওপৰখিনি মই হাতেৰে লগাই দিম খুব ভাল হয় ৰলে আপুনি ফ্ৰিজতো থব পাৰে কাইলৈ বা 3 দিন পিছত আকৌ লগাব পাৰে কোনো বেয়া হৈ নাযায় এইটো 10 মিনিটমান পিছত মুখখন ভালদৰে কুহুমীয়া গৰম পানীৰে ৱাছ কৰি দিব যিবোৰ মানুহে ৰ'দলৈ বেছি যাবলগীয়া হয় অফিচ বেছিকৈ ঘৰৰ বাহিৰত থকা হয় অফিচ যোৱা হয় এইবিলাকে এইটো ফেস পেক ইউজ কৰিব পাৰে খুব ভাল হয় ডিঙিলৈকেও লগাব পাৰে যেহেতু মই গা ধুই উঠিলো সেইকাৰণে মই ডিঙিলৈকে লগোৱা নাই জাস্ট মুখখনতে এপ্লাই কৰিছো আমি বাহিৰলৈ বেছিকৈ যোৱা হৈ থাকে তো হেতু কাৰণে মই এইটো ফেস পেক 3 দিনৰ মূৰে মূৰে ইউজ কৰো মুখখন এতিয়া কুহুমীয়া গৰম পানীৰে ধুই আহিছো ধুই এনেকৈ সফা গামোচাৰে অকণমান মুখখন টেপ টেপ কৰি দিব
কিমান ধুনীয়া সোফা দেখিছে দেখিছা এতিয়া অকণমান মইশ্চাৰাইজাৰ লগাই দিওঁ যদি এই ভিডিঅ'টো আপোনালোকৰ ভাল লাগে মোক চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লগতে বেল আইকনটো বজাই দিব লাইক কৰিব কমেণ্ট কৰিব ঘৰত গৈ কেনে 500-700 যদি খৰচ কৰিব পাৰোঁ তো আপুনি 150 বা 100 ৰুপিছত ঘৰতে চবখিনি কৰিব পাৰে